আৰু বকা কোমোৰা আৰু এইফালে আমাৰ বাইদেউ এইফালে চাই দিয়ক পুৰা ৰেডি হৈছে ৰাস্তাখন আজি হাই দিয়া ধুনু হাই দিয়া হাই আমি ক'ত যাম চোন মাৰিছে বল নপৰি বহুকেইটা বল মাৰি কেনে লাগিল ল খানা ল নমস্কাৰ বন্ধু বান্ধৱীসকল মমিজ ব্লগৰ অন্য এটা নতুন ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ পুৰা দুপৰীয়াৰ পৰা মানে ব্যস্ত আছিলোঁ ৰাতিপুৱাৰ পৰা আৰু আজি ঘৰলৈ আহিব আলহী তো বোলো সেইকাৰণে মানে চবেই কিবা কিবি কামত লাগি আছোঁ তো ভিডিঅ'টো আৰম্ভ কৰা হোৱাই নাছিলে এতিয়া আৰম্ভ কৰিছোঁ আৰু দুপৰীয়া পাকঘৰত পুৰা জোৰদাৰ তৈয়াৰী চলি আছে আমাৰ আজি আলহী আহিব ভিডিঅ' হৈ আছে কি হৈছে মানে আটাটো মাৰাতে ভাল নহয় খালি কি হৈছে পিঠা আৰু এইফালে মিঠুই পুৰা ব্যস্ত হৈ আছে কি বনাইছ মই হাঁহ আৰু বকা কোমোৰা কোমোৰাৰ সৈতে হাঁহৰ মাংস আৰু এইফালে আছে লোকেল মাছ হৈ গ'ল আৰু এইফালে আমাৰ মায়ে বনাই আছে কিবা মায়ে কি বনাইছে পনীৰ বনাব এইবাৰ এইফালে মায়ে পনীৰ বনাব বাকী মই দালি চব্জি খাৰ কিবা কিবি বনালোঁ তো ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে আৰু মায়ে পটল ভাজিছে এইফালে মাছ স্পেচিয়েল পটল ভাজি পাত পটল কয় নহয় পাতে কয় এইটো পাত পটল গাছৰ পটল নিচিনা হয় সেইটো হৈছে মাছ ভাতৰ স্পেচিয়েল পাত পটল ভাজা তাৰপিছত আৰু আজি আমি গধূলি যাম হাউলিলৈ ৰাস চাব তো আপোনালোককো দেখাম হাউলিৰ ৰাস চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান আৰু এতিয়া গধূলি হ'ব হ'ল মানে গধূলি হোৱা নাই হ'ব আৰু আমি পৰা ৰাস চাবৰ কাৰণে যাব ওলাই আছোঁ চব আৰু মানে ভিডিঅ'টো কৰিম বুলি মানে কৰাই নাই পুৰা আলহী ভৰি আছে ঘৰ অলপ দেখাই দিছোঁ আৰু এইফালে আমাৰ ৰেডি দেখাই দিওঁ চাই লওক কি পিন্ধিছা তুমি হুডিছ চাৰ্টৰ নিচিনা জেকেট আৰু বাকীবিলাকো দেখাইছোঁ আৰু আপোনালোকক কোৱাই নাই কোন আলহী আহিছে আলহী আহা বুলিহে কৈছোঁ আলহী হৈছে আমাৰ মিঠুৰ ফালৰ মা ভাইটি বাইদেউ ভিনদেউ মানে বাইদেউ ভিনদেউৰ সৰু ল'ৰা এটা আছে চাংকু চব আহিছে এতিয়া আমি সকলোৱে যাম হাউলিৰ ৰাস চাবলৈ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব ৰাসো দেখাম আৰু এইফালে আমাৰ বাইদেউ এইফালে চাই দিয়ক পুৰা ৰেডি হৈছে ৰাস্তাখন আজি মিঠু হৈ আছে আৰু এইফালে চাওক আমাৰ মিঠু কেনেকুৱা লাগিছে আৰু এইফালে আমাৰ মা এইফালে আছে ভিনদেউ চাংকু কি খাই আছা তুমি কি খাই আছা বলা আমি ৰাস চাব যাওঁ এতিয়া আৰু এইফালে আমাৰ ভাইটি ৰুদ্ৰ মিঠুৰ ভাইটি হাই ৰে জোতা পিন্ধে এইফালে ৰীমা আমি চব হাউলিৰ ৰাস চাব যাম এতিয়া এইফালে টিকু আৰু এইফালে আছে আমাৰ খুৰাও চব যাওঁ আৰু এইফালে আমাৰ টিকু হাই দিয়া ধুনু হাই দিয়া হাই আমি ক'ত যাম চোন ৰাস বুলি কয় ৰাস চাব যাম না ব'লা আমি হাউলি পাই গ'লো এইফালে চব মাতি আছে পাৰ্কিং ইয়াতে পাৰ্কিং কৰিব লাগিব ব্ৰিজ নাপাতে আৰু আমি হাউলি পাই গ'লো এইফালে গাড়ী পাৰ্কিং কৰি থ'লো এইফালে চব ৰেডি ৰাস চাবৰ কাৰণে ৰেডি নে পুৰা মানুহ গণি ল'ব লাগিব নহ'লে হেৰাই যাম ৰাসৰ ভিৰৰ মাজত কি ক'বা তুমি মই কি ক'ম পাৰ্কিং কৰিলোঁ গাড়ী এতিয়া ৰাস চাব আপোনালোকে দেখাম ৰাস এইফালে মামু খুৰীমা চিকু খুৰা চব আহি গৈছো ৰাস চাবা হাউলি লগি ঠাণ্ডা লাগছে পুৰা কোনফালেদি যাম আমি এতিয়া এইখান নেকি মেইন গেট এইফালেদি এটা চাইডৰ লাইট কেইটা জ্বলা নাই গৰম লাগছে
কি আৰু এইফালে আছে মেইন মন্দিৰটো এইফালে ওপৰত কিন্তু আমি তলৰ পৰাই সেৱা কৰিছোঁ মই ওপৰত নাযাওঁ আৰু পিকুমণিক লৈ পেলাই দিগদাৰ হয় খুব ধুনীয়া লাগিছে মানে মন্দিৰটো খুব ধুনীয়াকৈ সজাইছে বহুত ভাল লাগিছে মাৰিছে বল নপৰে বহুকেইটা বল মাৰিলে কিন্তু নাপালে ৰাস্তাত এটাও মাত্র 30 টাকা 30 টাকা দিন আমার প্রাইস লইলো মাত্র 30 টাকা এবারে মিঠুই হ্যালো মাত্র 30 টাকা 3টা মাত্র 30 টাকা এইফালে আমাৰ মায়ে খেলিছে পুৰা লটাৰী খেলা কেনে লাগিল লো খানা লো 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 দেখাই দিয়া ফণি চাহ খাইছে চাহ মজা একদম লেমন টি আৰু এইবিলাক লাইন চক টিকট কটাৰ কাৰণে লাইন ধৰি আছে মানুহ লাগে BMW লাগে পুৰা এয়া চক মানুহ লাইন পাতি আছে টিকট কাটিবৰ কাৰণে